নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপুনি কেতিয়াবা আনৰ কথা পাতি পাইছেনে? কেতিয়াবা ভাবেনে আনে কি কৰিছে, কি কৰা নাই, কি খাইছে, ক'লৈ ওলাই গৈছে? ভালেই হওক বা বেয়াই হওক, আনৰ আগত আনৰ কথা কৈ পাইছেনে? কওকচোন, কি পাইছে আজিলৈকে জীৱনত? লোকৰ কথা কৈ চৰ্চা কৰি, আনে কেনেকৈ গাড়ীখন কিনিলে, তাক হিংসা কৰি আপুনি কি পাইছে জীৱনত? মই ভাবোঁ একো পোৱা নাই। আৰু আনৰ কথা পাতি, আনৰ বেয়া চিন্তা কৰি, দুচিন্তা কৰি জীৱনত একো পাবও নোৱাৰি। মাত্ৰ আপোনাৰ গৈছে, আৰু সেয়া হৈছে আপোনাৰ মূল্যৱান সময়। আপোনাৰ সময়ৰ ক্ষতি হৈছে। আনৰ ল'ৰা ছোৱালী কাৰোবাৰ বাইকত উঠি গৈছে, কিবা কৰিছে, ক'ৰবালৈ গৈছে, আপুনি সেয়া চাবলৈ কাৰণে আছেনে এই পৃথিৱীখনত? জীৱনটো খুবেই খন্তেকীয়া। আজি আছোঁ, কালি নাই। গতিকে যিকেইদিন থাকে ভালকৈ থাকিবলৈ চেষ্টা কৰক। সকলোৰে লগত মিলি জুলি, সকলোকে মৰম কৰি, নথকাজনক সহায় কৰি তেনেকৈ থাকিবলৈ শিকক। তেতিয়া দেখিব আপোনাৰ জীৱনটো বহুত সুন্দৰ হৈ উঠিব। ভুলবোৰ শুধৰাই দিয়াটো আমাৰ সকলোৰে কৰ্তব্য। কোনোবাই ভুল কৰিছে, আমি শুধৰাই দিব লাগিব। কিন্তু শুদ্ধটোক আমি হিংসা কৰি লাভ নাই। আনৰ বেৰত কাণ লগাই শুনি থাকিলে আপুনি কি পাব? এদিন নিজক চাবচোন আপুনি, যে আপুনি য'ত আছিলে তাতেই আছে, আৰু যাৰ বিষয়ে আপুনি শুনি আছিলে তেওঁলোকে বহুত ওপৰলৈ গুচি গ'ল। যদি ওচৰৰ কোনোবাই নতুন গাড়ী এখন কিনিছে, তেতিয়াহ'লে আপুনি ভাল পাব। ভাল পাবলৈ শিকিব যে তেখেতে হয়তো আপোনাৰ যদি কেতিয়াবা ৰাতি ঘপককৈ এটা কিবা বেমাৰ হৈছে, তেতিয়াহ'লে আপোনাক হয়তো তেখেতেই নি হস্পিটেলত থৈ আহিবগৈ। আপুনি এইটো নাভাবিব যে কেনেকৈ বা কিনিলে গাড়ীখন, সেইটো নাভাবিব। আপুনি কেতিয়াবা আনৰ ল'ৰা ছোৱালীক বেয়া দেখিছে, বাহিৰত বেয়া কাম কৰা দেখিছে, তেতিয়াহ'লে ক'ব। কিন্তু প্ৰত্যেকটো সময়তে আনৰ চিন্তা কৰি থকা, আনৰ বিষয়ে ভাবি থকাটো আপোনাৰ ঘৰখনৰ কাৰণেই ক্ষতি। আনৰ কথা ইমানকৈ ভবাতকৈ নিজৰ ঘৰখনৰ কথা ভাবক, নিশ্চয় ভাল হ'ব। নিজৰ ঘৰখন, নিজৰ ল'ৰা ছোৱালী সকলোকে সময় দিয়ক। জীৱনটো ভাল হ'ব, জীৱনটো সুন্দৰ হ'ব। আৰু যদি আপোনাৰ কথা কোনোবাই বেয়াকৈ কৈছে, তেতিয়াহ'লে এটা কাম কৰিব। যোনে আপোনাৰ কথা কৈছে, ওচৰতে যদি কৈ আছে, আপুনি নুশুনাৰ ভাও ধৰি সেই জেগাৰ পৰা আঁতৰি আহিব। যোনে কৈছে তেখেতে নিজেই লাজ পাব, ভাবিব নুশুনিলেই নেকি। এইবিলাক কথাত লাগি থাকিলে জীৱন আগবাঢ়ি নাযায়। নমস্কাৰ।